তাই ছোৱালীজনীক মই ভৱিষ্যত আশা কৰিছিলোঁ তাই আগবাঢ়িছিলোঁ মই আধাৰো হৈ থাকিলে তাই কাম তাইক তাই শেষৰ পৰ্যায়ত টেলেণ্ট হাণ্টত তাই উত্তীৰ্ণ হৈ যোৱা কথা আছিল 20 তাৰিখে গুৱাহাটীলৈ তাই কাৰণে এখন মায়ে গাড়ীও খায় যদিও মই এৰি যায় এজন কৰ্মচাৰী তথাপিও আহে পিছত মই তোমাক গাড়ী দিব নোৱাৰি এতিয়াই ধৰিছোঁ তুমি যাবা কামটাকৈ তাই নিজে অনা কাপোৰ পিন্ধিবলৈ নেপালে তাই গাড়ীখন পিন্ধিবলৈ নেপালে মনতে আই তুমি য'ত আছা চাই থাকা দেউতা তুমি ঘটা কৰা হৈছিল লিখি থাকাই তুমি ঘটা কৰা হৈছিল লিখি থাকা তোমাক লৈ আজি মাজুলী কথা সঁচাকে কষ্ট ত্যাগ কৰিছে তুমি ইমানখিনি কৰিছা বুলি ময়ো জনা নাছিলোঁ ইমান ভিডিঅ'খিনি যে মই তোমাক একোৱেই কোৱা নাছিলোঁ এতিয়া ৱাই ইমান কিবা মই শেষত ভালকৈ মই গুৱাহাটী নিবলৈ কৰিছিলোঁ আধাৰৰ কাম আজি তোমাৰ পুৰা সাংবাদিকসকলো দিয়া যাইছে তুমি যাক পুৰা দাদা কোৱা এই সাংবাদিকসকল আমাৰ ঘৰত